মাত্ৰ 20 টকাত ছোৱালীবোৰক বিক্ৰী কৰি দিয়া হয় এখন গাঁৱত। নিশা হ'লেই আৰম্ভ হয় ছোৱালীৰ দৰদাম। এটা ৰাতিৰ বাবে ছোৱালীসকলক কৰা হয় চুক্তি। বহু শতাব্দীৰ পৰা চলি আহিছে এনে প্ৰথা। কেৱল ৰাজ্যতে নহয়, সমগ্ৰ দেশতে বিখ্যাত এইখন গাঁও। চৰকাৰেও বন্ধ কৰিব পৰা নাই এই ঘৃণনীয় প্ৰথাসমূহ। শুনিবলৈ আচৰিত হ'লেও এয়াই সত্য। আজি আমি এনে এখন গাঁৱৰ কাহিনী শুনাবলৈ গৈ আছো, যি কাহিনীয়ে আপোনাকো স্তব্ধ কৰি তুলিব। এনে এক বেদনাদায়ক কাহিনীয়ে আপোনাকো চিন্তিত কৰি তুলিব। এই কাহিনী হৈছে মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱৰ লগত সম্পৰ্কিত এটা কাহিনী। আপুনি যদি মধ্যপ্ৰদেশৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চয় শিৱপুৰী গাঁৱৰ বিষয়ে জানিব লাগিব। কাৰণ এই শিৱপুৰীতে আছে সেই বিশেষ গাঁওখন, যিখন গাঁৱত ছোৱালী বা মহিলাসকলক কৰা হয় দৰদাম। উক্ত গাঁওখনতে মাত্ৰ 20 টকাৰ বিনিময়ত বিক্ৰী কৰা হয় ষ্টাম্প পেপাৰত। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। প্ৰকৃততে শিৱপুৰীত দীৰ্ঘদিনৰ পৰা চলি আহিছে এইবোৰ কাৰ্য। ছোৱালীৰ বাবে দৰদাম কৰা এই ব্যৱসায় দগিচা নামৰ প্ৰথাৰ বাবে কৰা হয়। গাঁওখনৰ মানুহে বহু শতাব্দীৰ পৰা এই প্ৰথা অনুসৰণ কৰি আহিছে। এই অনুশীলনত মাত্ৰ 20 টকাৰ বিনিময়ত ইয়াৰ ছোৱালীসকল পুৰুষসকলৰ বাবে মনোৰঞ্জনৰ পাত্ৰ হৈ পৰে। এই প্ৰথাটো হৈছে মহিলা আৰু ছোৱালীসকলক ক্ৰয় কৰা অসাধাৰণ প্ৰথা, যি প্ৰথাৰ জৰিয়তে যুৱতী বা মহিলাসকলক ষ্টাম্প পেপাৰত স্বাক্ষৰ কৰি চুক্তি কৰাই লোৱা হয়। আপুনি বিশ্বাস নকৰিব যে স্বাক্ষৰিত চুক্তিবোৰ এটা ৰাতিৰ ভিতৰতে কৰা হয়। অধিক মূল্য পালে দীঘলীয়া হৈ পৰে এই চুক্তিবোৰ। গ্ৰাহকৰ চুক্তি সমাপ্ত হোৱাৰ লগে লগে ছোৱালী বা মহিলাৰ নতুন চুক্তিৰ বাবে প্ৰেৰণ কৰা হয়। এই দৰদামৰ বাবে কেৱল ৰাজ্যতে নহয়, সমগ্ৰ দেশতে সুখ্যাত। গাঁওখনত বসবাস কৰা মহিলাসকলে কয় যে চৰকাৰে এই অশুভ প্ৰথাটো সমাপ্ত কৰিবলৈ কেইবাবাৰো প্ৰয়াস কৰিছিল, যদিও এই প্ৰথাৰ সমাপ্তি এতিয়াও হোৱা নাই। সূত্ৰ অনুসৰি মহানগৰ, দিল্লী, মুম্বাই এনে আন বহু ৰাজ্যৰ লগত সম্পৰ্কিত এই গাঁওখন। বৰ্তমান সময়তো মহিলাসকলৰ দৰদাম লগোৱা হয় এই গাঁওখনত। বছৰত এবাৰ অনুষ্ঠিত হয় এই বিশাল বজাৰখন। বজাৰখনত ছোৱালী বা মহিলাৰ মূল্য 12,000-ৰ পৰা 4 লাখ পৰ্যন্ত থাকে। বজাৰৰ পৰা বিক্ৰী হোৱা মহিলাক বিচৰা 100 টকীয়া ষ্টাম্প পেপাৰত স্বাক্ষৰিত নিৰ্ধাৰিত সময়লৈকে লোৱা হয়। এই চুক্তি অন্ত পৰাৰ লগতে সেই মহিলা বা যুৱতীক অন্য পুৰুষৰ সৈতে বিবাহ কৰোৱাই দিয়া হয়। ব্যুৰ ৰিপৰ্ট, নীলবাগান লাইভ।